হে গাইজ, আজি গৈ আছোঁ এটি বিশেষ এডোখৰ ঠাইলৈ। বিশেষ বুলি এইকাৰণেই গৈছোঁ কিয়নো মোৰ মায়ে বহুত কষ্ট কৰি পিনে মোক এডোখৰ মাটি উপহাৰ দিছে। গতিকে এই উপহাৰটি আৰু অলপ সযতনাই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আশীৰ্বাদ কৰিব সকলোৱে। ইয়াৰ পিছতে মাৰ ঘৰলৈ গ'লোঁ। তাৰপিছত মায়ে চাদৰ ওপৰত কৰা খেতিবোৰ চালোঁ। চাওকচোন ইমান ধুনীয়াকৈ খেতিবোৰ হৈছে। মা আৰু মই মিলি পিনে দুইজনীয়ে গাজৰ উঘালিলোঁ, বিলাহী এইবোৰ ধুনীয়াকৈ উঘালিলোঁ দুইজনীয়ে। তাৰপিছতে বেলেগ বেলেগ বাকচত এনেকৈ ভাগ ভাগে গৈছে। আৰু মাৰ হাতত কি আছে জানি পাই, যি লগাই খুব ধুনীয়াকৈ বস্তুবোৰ হয় আচলতে। আলু লগাইছিলে, সেয়া চাওক আলুবোৰ এতিয়া হৈছে, ইমান ডাঙৰ ডাঙৰকৈ আলুবোৰ হৈছে, দেখি আচৰিতে লাগিছে। আচলতে তলত বৰ বিশেষ জেগা নাই কাৰণে মায়ে চাদৰ ওপৰতে কৰে।